নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি আমি ঘৰতে তৈয়াৰ কৰোঁ এটা কেক। আৰু তাৰ বাবে আমাক প্ৰয়োজন হ'ব চেনি, ৰিফাইন তেল, ময়দা, কিচমিচ, কাজু বাদাম আৰু কেইটামান ইলাইচি। এনেদৰে আপোনালোকে কণী 4টা ভাঙি ল'ব। আমি ইতিমধ্যে ৰেডি কৰি থোৱা চেনি কাপ এই ডিমকেইটাৰ লগত আমি মিহলি কৰি দিম। এনেদৰে আপোনালোকে চাই ল'ব যাতে চেনি থাকি নাযায় কাপটোত। এনেদৰে চেনি আৰু কণীৰ মিশ্ৰণখিনি আমি গুড়ি হ'বৰ বাবে মিক্সিত সুমুৱাই দিম। এয়া চাওক, মিক্সিত দি অনা কণী আৰু চেনিৰ মিশ্ৰণখিনি কিমান ধুনীয়াকৈ মসৃণ হৈ পৰিছে। প্ৰায় 1.5 চামুচ বেকিং পাউডাৰ এই মিশ্ৰণখিনিত মিহলি কৰিম এতিয়া। ইতিমধ্যে ৰেডি কৰি থোৱা ময়দা কাপ আমি ইয়াত মিহলি কৰি দিম। 1 কাপ ময়দা অলপ কম হোৱা যেন অনুভৱ হোৱাৰ বাবে আমি আৰু আধা কাপ ময়দা মিহলি কৰি দিলোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি দিব পাৰে কিমান দিয়ে। আৰু ৰিফাইন কাপো আমি ধুনীয়াকৈ ইয়াত এনেদৰে মিহলি কৰি দিম। এই সংমিশ্ৰণখিনি আপোনালোকে ভালদৰে ফেটি ল'ব। তেতিয়া কেকটো খাবলৈ আপোনালোকৰ সোৱাদ লগাও হ'ব, দেখিবলৈও ধুনীয়া হ'ব। এতিয়া আমি কিচমিচ, কাজু বাদাম আৰু ইলাইচিও এটা এটাকৈ মিহলি কৰি দিম। গাখীৰ দিলে বোলে কেকবোৰ খাবলৈ খুব ধুনীয়া হয়, সেইকাৰণে আমি আধা কাপ গাখীৰো মিহলাই দিলোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে, নিদিলেও একো নাই। এনেদৰেই সংমিশ্ৰণখিনি যিমান পাৰে সিমান ফেটিবলৈ চেষ্টা কৰিব। যিহেতু কেকটো আমি কুকাৰত বনাম, সেইকাৰণে কুকাৰটো অলপমান ৰিফাইন তেল দি মোহাৰি লৈছোঁ। এনে কৰিলে আপোনাৰ কেকটো লাগি নধৰে। আৰু তাৰ ওপৰতো এখন বগা কাগজ দিলোঁ আৰু তাৰ ওপৰতো আকৌ অলপমান তেল দি আমি মোহাৰি ল'লোঁ। এয়া চাওক, আমি মোহাৰি ল'ম অলপ পিছতে, দেখিবলৈ পাব আপোনালোকে। এয়া চাওক, আমি মিশ্ৰণখিনি এতিয়া এই কুকাৰৰ ওপৰত ধুনীয়াকৈ গোটেইখিনি পৰি যোৱাকৈ তাত বাকি দিছোঁ। ইয়াত আমি গেছৰ যিটো অৰিজিনেল ষ্টেণ্ড আছে তাৰ ওপৰতো আৰু এখন দি ল'লোঁ। এনেদৰে আপোনালোকে অভেন নোহোৱাকৈ কুকাৰতো খুব ধুনীয়াকৈ সহজতে হোৱাকৈ কেক বনাব পাৰে। এতিয়া আপোনালোকে কেকটো হাই ফ্লেমত 20 ছেকেণ্ডৰ বাবে ৰাখিব আৰু তাৰপিছত গেছটো ল' ফ্লেম কৰি ঢাকনিখন মাৰি দিব। অলপ সময়ৰ পিছত আপুনি মন কৰিব যে কেকটো লাহেকৈ ধুনীয়াকৈ ফুলি আহিব। আৰু তেতিয়া আপোনালোকে হেতা নহ'লে চামুচেৰে কেকটো খুচি চাব। আৰু যদি আপুনি দেখে হেতাখন বা চামুচখনত কেকৰ কোনো কেঁচা অংশ লাগি অহা নাই, তেতিয়া আপোনালোকে গম পাব যে আপোনাৰ কেকটো ইতিমধ্যে প্ৰস্তুত হৈ গৈছে। এয়া চাওক, আমাৰ কেক ৰেডি হৈ গ'ল। দেখিছে কিমান ধুনীয়া কোমল, দেখাতেই লাগিছে, দেখাতেই টেষ্টি লাগিছে আৰু হয়ো খাবলৈ সঁচাকৈ খুব ভাল হৈছে। মই কেকটোৰ অলপমান কাটি মাক খাবলৈ দিলোঁ আৰু এয়া চাওক মাৰ ৰিয়েকশ্যন।
এয়াই আছিল আজি আমাৰ কেক। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব।